আজি এইজোপা দেখিছে নহয়, ইমান ধুনীয়াকৈ ফুল ফুলিছে। চাওকচোন, দেখিয়ে ভাল লাগিছে। এই ফুলজোপা কলি মানে বহুত দিন লাগে কলি ওলাওঁতে, কিন্তু ফুলাৰ পাছত আকৌ সোনকালে সৰিও যায়। যেতিয়া ফুলিব বৰ ধুনীয়া লাগে ফুলজোপা দেখিবলৈ। তাৰ লগতে এইজোপা ফুলিছে। চাওকচোন, এনেকুৱা বতৰত এনেকুৱা ফুলবোৰ ফুলি থাকে বৰ ভাল লাগে, নহয়নে বাৰু? এয়া চাওক আপোনালোকে, ইমান ধুনীয়াকৈ ফুলিছে। আৰু এয়া চাওক, এইজোপাহে ফুলো মই টাবতে লগাইছোঁ। ইমান ধুনীয়া লাগিছে, দেখিয়ে মৰম লাগে। মোৰ ফুলবিলাকত গোবৰ দিওঁ আৰু ছাগলী গোবৰ দিওঁ, হাঁহৰ গোবৰ দিওঁ। এইবিলাক দিয়ে মই ফুলবিলাক মানে হেৰি কৰিছোঁ, ডাঙৰ কৰিছোঁ এনেকৈ। আৰু কিনা মানে সাৰ মই একেবাৰেই নিদিওঁ। এনেকৈয়ে ধুনীয়াকৈ ফুলখিনি ফুলি থাকে, দেখিয়ে ভাল লাগে, নহয়নে বাৰু? এইবিলাক মই চব টাবতে লগাই ৰাখিছোঁ। এইজোপা দেখিছে নহয়, এইজোপা ফুল অৱশ্যে বনৰীয়া। মই মানে ভাল দেখি পিনি এনেই ডাল এটা আনি পিনি লগালোহি, কিন্তু বৰ ধুনীয়াকৈ লাগিলে। এতিয়া এয়া কলি মেলিছে, এই কলিৰ পাছতে ধুনীয়াকৈ ফুলজোপাত ফুলি উঠিব। এই ফুলজোপা মই আগতেও এবাৰ ভিডিঅ'ত দেখাইছিলোঁ আপোনালোকক। এতিয়াও এয়া চাওকচোন, নিশ্চয় ধুনীয়া দেখিছে নহয়নে? আজি বহুত বতাহ মাৰিছে। ধতুৰা ফুলৰ নিচিনা এজোপা ডাঙৰ ৰজনীগন্ধা, কলি মেলিছে, ফুলাৰ নাই। যেতিয়া ফুলিব মই আপোনালোকক দেখুৱাম দেই। পাতখিলা এনেকৈ ডাঙৰ ডাঙৰ, আৰু ধতুৰা ফুলৰ গুটি লাগে, এইজোপা গুটি নালাগে। এয়াই ইয়াৰ পাৰ্থক্য। ফুলপাহ দেখিবলৈ ধতুৰা ফুলৰ নিচিনাই, ধতুৰা ফুলৰ মানে বেঙুনীয়া নিচিনা কালাৰটো, ইয়াৰ মানে একেবাৰে বগা। এইজোপা ইয়াত দেখিছে নহয়, এইজোপা বগা, দেখিবলৈ বৰ ধুনীয়া লাগে। এইজোপা অৱশ্যে মই মাটিতহে লগাইছোঁ, টাবত লগোৱা নাই। মাটিতে বৰ ধুনীয়াকৈ ফুলি আছে। বহাগ বিহু আৰু পাইছেহি নহয়, সেইকাৰণে ফুলেও ধুনীয়াকৈ ৰমক জমককৈ ফুলিবলৈ ধৰিছে। কেনেকুৱা দেখিছে জনাব দেই। আৰু এজোপা দেখাইছোঁ, এইজোপা এয়া দেখিছে নহয়, এনেকুৱা দেখিছে। এইজোপাও মই মাটিতে লগাইছোঁ। মাটিতে ফুলিছে। এইজোপা চাওক কিমান ধুনীয়া ফুলিছে, কি মজা লাগিছে দেখিছেনে? এইজোপা মই টাবত লগাই থৈছোঁ, বৰ ধুনীয়াকৈ ফুলি আছে, দেখিয়ে মৰম লাগে। টাবত লগাই ৰাখিছোঁ, ইমান ধুনীয়াকৈ ফুলিছে। চাওকচোন, এনেকৈ ফুলবোৰ ফুলি থাকিলে মনটোও ভাল লাগে, নহয়নে? কেতিয়াবা চাবচোন, আপোনালোকৰ মন যেতিয়া বেয়া লাগি থাকিব, এনেকৈ ফুল গছ এজোপা আহি ফুল গছবিলাক চাই দিবচোন, সঁচাকৈয়ে মনটো ভাল লাগে। মই যে মোৰ মন বেয়া লাগিলে মই তেনেকৈয়ে কৰোঁ। দেখিছে নহয় এইজোপা দেখিছে পাতটো কেনেকৈ পাতখিলা পাক খাই খাই ফুলি হেৰি হৈছে, ফুলৰ নিচিনাই লাগে। এয়া দেখিছে, ফুলৰ নিচিনাকৈ পাক খাই খাই। অৱশ্যে এইজোপা পাত ফুলহে, নামটো মই নাজানো অৱশ্যে, আপোনালোককে দেখুৱাইছোঁ। চাওকচোন, ইমান ধুনীয়া লাগিছে। এয়া দেখিছে নহয়, এইটো মোৰ এপ্ৰিল ফুলৰ কলি এটা আহিছে, ফুলা নাই, ফুলিব। আৰু মাটিতে লগাই থোৱা হৈছে, যেতিয়া ফুলিব দেখাম বাৰু দেই। এইটো বেগুন ভুজিয়া দেখিছেনে, মই টাবতে লগাই ৰাখিছোঁ, ধুনীয়াকৈ এয়া হৈ গৈছে। এইজোপা কি ফুল চিনি পাইছেনে? দেখিছে কিমান ধুনীয়াকৈ ফুলিছে। এইজোপা বিহুৰ দিনা গৰু গা ধুৱাবলৈ লাগে যে মাখিয়তী গছ। বিহুৰ সময়ত কাৰোবাক যদি লাগে, আমাৰ ঘৰৰ পৰাই নিব পাৰিব।
আৰু আজিলৈ মই ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। আজিলৈ আহিছোঁ, বাই।